নমস্কাৰ বন্ধুসকল, মই পাৰ্থ স্বাগতম জনাইছোঁ মোৰ আজিৰ প্ৰথম ব্লগটোলৈ। আজি কাতি বিহু উপলক্ষে মই এটা ব্লগ বনাইছোঁ। টেঙা খাব যাম, টেঙা খাব আমি গাঁৱলীয়া পৰিৱেশত টেঙা কেনেকৈ খাব যাম আমি আপোনালোকক দেখাম। তো ব্লগটো প্ৰথম পৰা শেষলৈকে চাই থাকক। কিনি আছে এতিয়া টেঙা কিনিব, তাৰপিছত আমি যাম আৰু টেঙা খাবৰ কাৰণে। ব্লগটো চাই থাকিব আপোনালোকে। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এইখন ভেজ পাম মোৰ এখন চাই লওক। এখন একদম কেৰকেৰীয়া আৰু এখন নক'ব আৰু দেই। এতিয়া বৰ্তমানে পানী বটল ল'লে আৰু বাচন আছে আমাৰ ইয়াৰ। আজি ইয়াৰ কলপাত আনিছোঁ আমি। জলকীয়া ইয়াৰ জলকীয়া হৈ আছে। আমি এতিয়া যাম। ইয়াত ৰেডি হৈ আছে আমাৰ সতীৰ্থ বন্ধুসকল। মানে আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছে এতিয়া। ড্ৰাইভাৰ নাচিবা বৰ্তমান তেওঁ গাড়ী চলোৱাত বিজি। বৰ্তমান আমি উপস্থিত হৈছোঁ আহি মঠবৰী এই জেগাটোক মঠবৰী বুলি কয়। আমি আহি আছোঁ বৰ্তমান আমাৰ লোকেশ্যনটো পোৱাহি নাই, য'ত আমি টেঙা খাম। তো আহি আছোঁ আমি মুনালৈ আহিছোঁ। তো ভাই আমি আহি পালোঁ বৰ্তমান আমাৰ লোকেশ্যন। আমি ইয়াতে টেঙা খাম। আৰু এইফালে কেইজনমান মানুহ খাই আছে ইয়াত। কি মানে এতিয়া চাওক লোকে খাই গেলাই থৈ গৈছে। আমি ইয়াতে খাব লাগিব এতিয়া। আৰু বেলেগ চাহ জেগা নাপালোঁ, বিয়াত ৰ'দ দি আছে, ৰ'দেই ৰ'দ। এইফালে চাওক পুৰা ৰ'দ। এই ধৰণৰ মানে এইটো টেঙাহে নে লাওহে মই ধৰিব পৰা নাই। মানে লাও জেগাতে মানে পিঠাগুড়ি ভৰাই থৈ দিয়া হেৰিতে মানে কেৰি বেগতে থাইলেণ্ডৰ টেঙাবিলাক এনেকুৱাই। তো বন্ধুসকল ব্লগটো ষ্টাৰ্ট হৈ আছে এতিয়া। আমি গোটেই বন্ধুকেইজনক চিনাকি কৰাই দিছোঁ, আপোনালোকে চাই লওক। এজন হৈছে ঋতু, ঋতু। তাৰপিছত এজন হয় ৰাকেশ, অলপ চাই দিয়া। এইটো উদয়। তাৰপিছত এইফালে আছে জবাব। তাৰপিছত এইফালে দীপক আছে, ইয়াত টেঙা কাটি আছে। তাৰপিছত এইফালে শিৱা আছে। চাৰি চাইডে পথাৰ। আমি পথাৰৰ মাজতে আহিছোঁ টেঙা খাবলৈ। সিহঁতে টেঙা কাটি আছে এইফালে।
টেঙা বৰ্তমান জলকীয়া দি তেওঁলোকে নিমখ দি পিটিকিছে এতিয়া চাওক মাংস নিমখ দিছোঁ এতিয়া নিমখ চোকা কৰিব ডাঙৰীয়া বেছি ছটিয়াই আছে এইফালে দুটা চেলফি লোৱাত বিজি এখন হাতে চুমা গাটা কি ক বহুত টেষ্টি হয় ন টেঙাখিনি দেখি কাকা জিভা পানী পইচা কমেণ্টত জনাব আপোনালোকে মই এতিয়া মেছেজ নালাগে নিদিওঁ বহুত জ্বলা দিছে টেঙা কিন্তু বিৰাট জ্বলা খাব নোৱাৰি তথাপিও খাবই লাগিব আমাৰ নিজৰ যিহেতু অসমৰ যিহেতু এটা ট্ৰেডিশ্যনেল হয় এইটো বিহুটো পাইছোঁ পৰিৱেশটো বহুত ভাল লাগিছে মানে বহুত দিনৰ মই আহিছোঁ এনেকৈ ওলাই সময় ফুৰিব নাপাওঁ ভালকৈ জ্বলা বহুত দিছে কিন্তু ব্লগটো সামৰিম আৰু আমি টেঙা খাম লাহে লাহে তাৰপিছত আমি অলপ পথাৰখন দেখাম ভালকৈ লগৰখিনিক দেখাম লগৰখিনি সকলোৱে বাই বাই দিব আমি আৰু যামগৈ আগত বৰ্তমান টেঙা খাই আছে আমাৰ ডাঙৰীয়া কিবা এটা ক'ব এইখিনি সময়তে বহুত টেষ্টি এয়া টেঙা খাই আছোঁ সকলোকে অসমবাসী ৰাইজলৈ বিহু শুভেচ্ছা থাকিল কাতি বিহু শুভেচ্ছা থাকিল তো পাথৰ নতুনকৈ ভিডিঅ' বনাইছে এইটো ফাৰ্ষ্ট ব্লগ অসমীয়া ল'ৰা সঁহাৰি জনাব আপোনালোকে আগুৱাই নিব বহুত জ্বলা দিলোঁ উপায় নাই অসমীয়া বিহু জ্বলা খাবই লাগিব পানী খাই দিছোঁ টেঙা পানী একেলগে খাই আছে কৰোণাৰ বাবে বহুত ক্ষতি হৈছে অসমৰ তাৰকে সকলোৱে ভালে থাকক ভালে ঘূৰে থাকক তাৰে কামনা আৰু বিহু শুভেচ্ছা সকলোৱে থাকিলোঁ ধন্যবাদ ইয়াতে টেঙা খোৱা মানুহ বহুত ওলাল আমি আহোঁতে বৰ্তমান টেঙা খোৱা মানুহ বহুত কমি আছিল তো বিহু আহিলোঁ ওলাই ভাল লাগিল তো ইমানতে ব্লগটো সামৰি দিম আমি বাই 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 দে বাই পিছত কৈছে ন আগত